নমস্কাৰ বন্ধুসকল, ভালে আছেনে? মই মানস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেলটো। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি ফুৰিবলৈ যাব ওলাইছোঁ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মাজুলী। যাম বুলি ভাবি আছিলোঁ বহু দিনৰ পৰা, অৱশ্যে সময় পোৱা নাই। এইবাৰ প্ৰথমবাৰৰ কাৰণে মাজুলী ফুৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, ভাল পাব চাই, আৰু মাজুলী নেদেখা জেগা ঠাইসমূহ আপোনালোক দেখাবলৈ যত্ন কৰিম। আহি বগীবিল দলং পাইছোঁহি। গাড়ী বহুত আৱাজ বহুত আহিছে আৰু বহুতো আছে মাজুলীলৈ। এতিয়াও 100 কিলোমিটাৰ বাকী আছে। এইফালে আছে কাঞ্চনজংঘা ফ্ল'টিং ষ্টেচন, হয়তো আছে, ডাউট কৰিছোঁ। আৰু নাওখন দেখিছোঁ আৰু বহুত দূৰ যাব আছে। লাহে লাহে গৈ থাকোঁ, ঠিক আছে, লগ পাই থাকিম। নমস্কাৰ, এয়া বন্ধুসকলে গড়মূৰ সত্ৰ পাইছোঁহি। প্ৰৱেশদ্বাৰত সোমাই গৈছোঁ। ইয়াত আমি প্ৰথমতে জোতা খুলি ল'ব লাগিব। সকলোৱে জোতা খুলি লৈছে। এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। সোণাৰু গছ, বকুল গছ। আমি আউনীআটী সত্ৰৰ গেটখন পাইছোঁহি। ভিতৰলৈ সোমাই যাম। আউনীআটী সত্ৰৰ বাহিৰৰ ভাগ।
এতিয়া আমি পাইছোঁ চামগুৰি সত্ৰ, যি মুখা শিল্পৰ বাবে বিখ্যাত। চামগুৰি সত্ৰ, শ্ৰী শ্ৰী চামগুৰি সত্ৰ। এইটো সৰু মুখা। আজি অহা আজি ইয়াৰে আহিছো। এইবোৰ প্ৰদৰ্শনীৰ বাবে ৰাখিছে নেকি? এইটো আপুনি কি হনুমানৰ মুখা বনাইছে? অঁ, কিমান দিন লাগে এইটো বনাবলৈ? এসপ্তাহমান লাগে ন? এইটো ৰং মাৰিলে কমপ্লিট হৈ যাব আৰু। উপস্থিত হৈছোহি। ইফালে দুটা পুখুৰী আছে। শহাপহু কেইটামান আছে দক্ষিণপাট সত্ৰত। হৰিণাও লিখা আছে, ইয়াত হৰিণা আছে নে নাই? অ', হৰিণাও আছে। ইফালে শহাপহু আৰু হৰিণা আছে। হৰিণা, শহাপহু। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। এনেকৈ আগলৈ ভিডিঅ'বোৰ চাই থাকিব। তেতিয়াহ'লে আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ